নমস্কাৰ। আজি এটা মই নতুন আনবক্সিং ভিডিঅ' দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আজি আনবক্সিং ভিডিঅ'টো হৈছে বয়া মাইক। মই যেডাল মাইক ব্যৱহাৰ কৰিছোঁ এই মাইকডাল মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনি আনিছিলোঁ আৰু এইডালৰ আজি এটা আনবক্সিং ভিডিঅ' কৰি দেখুৱাম। এইটো হয় বয়া মাইক, প্ৰাইচটো ইয়াৰ ইমান। মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি কিনি আনিছিলোঁ। এইটো এনেকৈ ধৰণে লগাব লাগিব। এইটো হৈছে যোনটো আমি কথা ক'ম, সেই কথা কোৱা স্পীকাৰটো, আৰু ইয়াৰ লগতে থাকে এটা ক্লিপ। এইটো ক্লিপো আমি এনেকৈ ল'ম, যিটো ক্লিপ আমি এনেধৰণে চাৰ্টত লগাই লওঁ। এইফালে এটা থাকে বেটাৰী, এইটো বেটাৰীও আমি লগাই ল'ব লাগিব। এই বেটাৰীটোহে সকলোখিনি কাম কৰিব। এইটো বেটাৰী এনেকৈ ধৰণে লগাব। বেটাৰীটো লগাই হ'লে এনেকৈ ধৰণে মাৰি দিব। এইটো হয় আমাৰ মাইকটো আমি ব্যৱহাৰ কৰিব পৰা হৈ গ'লোঁ। এতিয়া এইটোৱে মই আজিৰ পৰা ব্যৱহাৰ কৰিম। এইডাল হ'ল মাইক, বহুতখিনি দীঘল, ভালেমানখিনি দীঘল। এয়া দীঘল আৰু এয়া লগাই থৈছোঁ মই ইয়াত। এতিয়া এইডাল মই ব্যৱহাৰ কৰি আছোঁ। ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। ভিডিঅ'টো চাই হৈ গ'ল। এতিয়া ব'লক যাওঁ আজি এটা নতুন ৰেচিপি। আপোনালোকক মই মেৰিগ'ল্ড বিস্কুটেৰে পেৰা কেনেকৈ বনায় তাক দেখুৱাম। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো চাই লওঁ। এই চেনিখিনিও মিক্সাৰত পিচি একেবাৰে পাউডাৰ নিচিনা গুড়ি কৰি ল'ম। এয়া মেৰিগ'ল্ড লৈছোঁ 6টা, এয়াও মিক্সাৰতে মাৰি ল'ম। পাউডাৰ গাখীৰ লৈছোঁ 1 কাপ, আৰু লৈছোঁ এয়া মিক্সিত মাৰি লৈছোঁ মেৰিগ'ল্ড বিস্কুট হয়। এয়া মেৰিগ'ল্ড বিস্কুটৰ গুড়ি, আৰু এয়া হৈছে চেনিৰ গুড়ি। চেনিখিনিও মিক্সাৰতে মাৰি গুড়ি কৰি লৈছোঁ। এয়া লৈছোঁ গাখীৰ, এয়া লৈছোঁ ঘি, আৰু এয়া লৈছোঁ খিচমিচ, আৰু এয়া লৈছোঁ ইলাচি। এতিয়া ল'ব ল' ফ্লেমত দি টাৱাখন পাতি ল'ব। ঘি দি দিব। খিনি লৈছোঁ পনীয়া গাখীৰ, সেইখিনি দি দিব। মই যেনেকৈ ধৰণে লৰাই আছোঁ তেনেকৈ ধৰণেই লৰাই থাকিব। এতিয়া একেবাৰে ল' ফ্লেমত ৰাখি এই যে লৈছোঁ পাউডাৰ এইখিনিও দি দিব। এতিয়া খুব ধুনীয়াকৈ লৰাই থাকিব। চাব যাতে পাউডাৰবিলাক ৰৈ নাযায়। ঠিক এনেকুৱা ধৰণৰ হৈ থাকোঁতেই বিস্কুটৰ গুড়াখিনি দি দিব, আৰু খুব ধুনীয়াকৈ গোটেইখিনি সানি দিব। চাব যাতে একেবাৰে গোটা গোটা হৈ ক'তো ৰৈ নাযায়, সকলোখিনি ধুনীয়াকৈ সান খাই যায়। এতিয়া এনেকুৱা ধৰণৰ অলপ টান হোৱাৰ পিছতেই
চাহৰ চামুচেৰে 3 চামুচ চেনি দি দিলোঁ। মনত ৰাখিব গেছটো একেবাৰে কমাই ৰাখিব। খুব ধুনীয়াকৈ সান খাই যোৱাৰ পিছতেই আমি ইলাচি গুড়িখিনি দি দিম। ইলাচি গুড়িখিনি নিদিলেও হয়, অপশ্যনেল হয়। মই গোন্ধটোৰ কাৰণে ইলাচি গুড়িখিনি দি দিছোঁ আৰু লৰাই আছোঁ। এনেকৈ কিছু সময় অলপ ঠাণ্ডা হ'বৰ কাৰণে প্লেট এখনত নমাই দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত খুব ধুনীয়াকৈ এনেকৈ সানি ল'ব। চাব যাতে ক'তো লাগি ৰৈ নাযায়, এনেকুৱা হৈ যায়। দেখিছেনে এয়া? যেনেকৈ আমি ৰুটিৰ কাৰণে আটা মুঠি লওঁ তেনেকুৱা কৰি ল'ব। ইয়াত দেখিছে মই অকণমান হাতত তেল সানি লৈছোঁ আৰু একেধৰণে অকণমানকৈ লাডু লাডু কৰি এনেকৈ ধৰণে চেপ দি বনাই পেলাব। এয়া দেখিছে মোৰ আটাইকেইটা পেৰাৰে চেপ দি হৈ গ'ল। এইকেইটা এনেকুৱা ধৰণৰ চেপ দিছোঁ আৰু এইকেইটা এনেকুৱা ধৰণৰ। এতিয়া ইয়াৰ ওপৰত এনেকুৱা ধৰণে খিচমিচ লগাই দিছোঁ। নিদিলেও কথা নাই, মই দেখিবলৈ ভাল লগাৰ কাৰণেহে দিছোঁ। এয়া দেখিছে, এয়া হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু এনেকৈ ধৰণে আপোনালোকেও বনাই খাব আৰু মোক জনাবলৈ নাপাহৰিব যে খাই কেনে পালে। আপোনালোকেও এবাৰ এইটো পদ্ধতিৰে পেৰা বনাবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।